গুড মৰ্নিং বন্ধুসকল, ভালনে আপোনালোকৰ? সকলোকে মাঘৰ বিহুৰ শুভেচ্ছা জনালোঁ। সকলো ভালে কুশলে থাকক। কোভিড আমাৰ মাজৰ পৰা যাতে সোনকালে আঁতৰ হয় সেইটোৱে প্ৰাৰ্থনা। আৰু সকলোকে শুভেচ্ছা থাকিলে। এতিয়া ৰাতিপুৱা উঠি ঘৰ চৰ মুচিলোঁ, এতিয়া গা পা ধুই আহিছোঁ। এতিয়া সেৱা চেৱা কৰি লওঁ। প্ৰসাদ চসাদ ৰেডি কৰি থৈছে। গোসাঁই ঘৰতো পাপাই হেৰি কৰি আছে। পাপালে ৰখি আছোঁ আৰু তাৰপিছত আৰু প্ৰসাদ দিম। সকলোলৈ ভোগালী বিহুৰ ওলগ আছিলোঁ। সকলোৰে যাতে বছৰটো ভালে কুশলে পাৰ কৰে। এই মহামাৰীৰ পৰা কৰোণা যাতে আঁতৰ হয় আৰু এই জুইত যাতে আজি গুচি যায়। মেজিৰ জুইত পাপাই জুই হেৰি কৰি আছে যে ধুনীয়া প্ৰসাদৰ কাৰণে। এয়া প্ৰসাদ, এইটো আমাৰ ঘৰৰ মধুৰিআম, ভগৱানৰ প্ৰসাদ। আমাৰ জিমিও অগ্নি সেৱা কৰিব। সি মানে বিৰাট মানে ঘূৰি ফুৰিছে। কি হৈছে মাৰ একদম কঁকাল ভাঙি আছে। ভাল লাগিছে। আনি দি দিয়া অ। জিমি চব বেমাৰ ঠিক কৰি দিয়ক। এয়া আমাৰ প্ৰসাদ ৰেডি। পাপাই ৰিংকু খুৰালৈ ফোন কৰি আছে। আজি আমি জাগিৰোড যাম বুলি ভাবি আছিলে। সিহঁতক মাতি আহিলোঁ, সিহঁত আজি নাহে, কালি আহিবলৈ কৈছে পাপাই, ক'ব আৰু। এতিয়া আমি প্ৰসাদ খাওঁ। আহা প্ৰসাদ খাই। ৰিকিয়ে ফিংগাৰ ক্ৰছ কৰি আছে সিহঁতে যাতে কালি আহক। চিৰা খাম। মেগী খাব, সি চিৰা নাখায়। আমি ক্ৰীম দি খাম চিৰা। মেগী হৈ গ'ল ৰিকিৰ। এয়া চিৰা, বুন্দিয়া, ক্ৰীম আৰু গুৰ। মই কেনেকুৱা লাগিছে জলপান খাই? বহুত ভাল লাগিছে। বহুত দিনৰ মূৰত খাইছোঁ ন এনেকে। ক্ৰীম দি খাইছোঁ। মই দৈতকৈ ক্ৰীম দি বেছি ভাল পাওঁ। জলপান খাই লওঁ, তাৰপিছত চাহ খাম। বিহু বুলি ইটো পিছত ইটো খাই থাকিব লাগে। ভোগালী বিহু আৰু সেইকাৰণে আমি খাই থাকিম। পাপাক এতিয়া আমি বনোৱা চব পিঠাই চাইছোঁ। পাপাই কৈছে এইকেইটাহে বনাইছা।
তাৰপিছত ৰুটি বনাম আজিৰ লাঞ্চ মই চাহ খাইছোঁ পাপাই অথনি খালে ৰিকেটো চাহ নাখায় লৈ লৈছোঁ এয়া চাহ এয়া দেখিছে আমাৰ চাহৰ জুতি তাৰপিছত গেছ হ'ব তাৰপিছত মানে এইকেইদিনটো গেছ মোৰ কালি কেনেকুৱা গেছ উঠিছে মোৰ 2টা ঔষধ খাইছোঁ এতিয়া পিঠা খাই খাই আৰু গেছ হ'ব এতিয়া চাহ অকণ খাই লওঁ ইমান ঠাণ্ডা লাগিছে লোভতে খাম লোভতে খোৱা হয় চাহ খাই লওঁ চাহ খালোঁ এতিয়া কাপোৰটো অকণমান চেঞ্জ কৰিম তাৰপিছত লাঞ্চৰ প্ৰিপেৰেশ্যন কৰিব লাগিব ৰুটি বনাব লাগিব এনেকৈ মানে অকণমান অসুবিধা হয় সেইকাৰণে চেঞ্জ কৰি লওঁ আকৌ আবেলিকৈ পিন্ধিম জেঠাই ঘৰ গ'লে ড্ৰেছ চেঞ্জ কৰি আহিলোঁ এতিয়া ৰুটি বনাম বুটৰ দালি বনাম মায়ে বুটৰ দালিটো বহালে আৰু ধনিয়া চাটনি বনাম আৰু অকণমান পাকঘৰটো চিজিল কৰিলোঁ চব বস্তু যে একদম কিবা এটা হ'লেই মানে চব বস্তু ইফাল সিফাল হৈ যায় ঘৰত নহয় এতিয়া মই ধনিয়া চাটনি অকণ বনাওঁ ৰুটিৰ লগত খাই ভাল লাগে পাৰি দুটা বুটৰো চাটনি বনাওঁ বুট বহুত আছে ঘৰত বুটৰ নাৰিকল চাটনি বনাওঁ দেখাওঁ আপোনালোকক কেনেকৈ বনাওঁ আপোনালোকে আজি কি খাইছে আজিতো ভাত খাব নাপায় বহুতে চাগে নাখায় বহুতেতো খায়ো গেছৰ মানুহ বহুত মানুহে খায়ো বাৰু কিন্তু আমি নাখাওঁ চ' চাটনি যোগাৰটো কৰোঁ ইয়াতে ধনিয়া দিছোঁ জলকীয়া আদা অকণমান নহৰু আৰু অকণমান নিমখ আৰু জলফাই আচাৰ আছিলে যে একটুকু জলফাই আচাৰ দিছোঁ এতিয়া গোন্ধটো বহুত ধুনীয়া লাগে এতিয়া এইখিনি মিক্সিত পিচি দিম আৰু এইটো বুটৰ চাটনি প্ৰসাদ আছিলে যে বুটৰ নাৰিকল তাত অকণমান নহৰু দি পেলাই আদা আৰু জলকীয়া দি মিক্সি মাৰি দিলোঁ আৰু এইটো ইজি প্ৰচেছ ৰুটিৰ লগত খাবলৈ এইটো বহুত ভাল এটা আমাৰ হ'ল এতিয়া ৰুটি বনাম আৰু 3টা বাজি গ'ল ভোক লাগি গৈছে একাত এতিয়া ৰুটি বনাম খাওঁ এয়া আমাৰ আজি লাঞ্চ এয়া বুটৰ দালি এতিয়া ধনিয়া চাটনি এইটো বুটৰ চাটনি এয়া চিৰা দৈখিনি তললৈ গুচি গ'ল চিৰা দৈ আৰু গুড় এইটো গোলাপ জামুন কেনেকুৱা হৈছে ধনিয়া ধন্যবাদ টেষ্টটো কিন্তু বহুত ধুনীয়া হৈছে ন আমি লাঞ্চ কৰি লওঁ বতৰটো ইমান বেয়া কৰিছে কি আন্ধাৰ হৈ গৈছে চবফালে ইমান ঠাণ্ডা লাগিছে চব ব্ৰেকফাষ্ট কৰি ল'ম ভোক লাগি গৈছে 3:30মান বাজিয়ে লাগে চাগে 4:30 বাজিব হ'ল বোলে ভাত চাত খালোঁ ৰুটি খালোঁ এতিয়া ওপৰলৈ আহিছোঁ জিমি সদায় ওপৰত খেলিব আহে যে সেইকাৰণে সদায় মানে সি ওপৰত আহি ৰখি থাকেহি আমাৰ খাই হ'লে চ' এতিয়া অকণ ওপৰত তাৰ লগত খেলি কৰি তাৰপিছত অকণ ৰেষ্ট ল'ম সন্ধিয়াকৈ জেঠাই ঘৰলৈ যাম আজি ইমান ঠাণ্ডা বতৰটো কেনেকুৱা হৈ আছে একদম সেমেকা চব মানুহে জুই ফুৱাই আছে আজি বিহু বুলি এয়াই আৰু একো নাই জাগিৰোড এবাৰ নগ'লোঁ গৈছিলোঁহে যোৱা ছানডে কাইলৈ ৰিকু খুৰাহঁত আহিব চাগে এতিয়ালৈকে কনফাৰ্ম কৰা নাই চাই লওঁ তাক এখন ল'বলৈ লাগে আকৌ এখন দূৰত থোৱা ল'লেহি এখন দূৰত থ'ব লাগিছিলে আৰু ক'ত থোৱা সি এখন লোৱাৰ চেষ্টা চলি আছে তাৰ ফূৰ্তি দে এখন মোক দে পাগল হৈছে নেকি বে সন্ধিয়া গেটত চাকি দিছোঁ
মায়ে চাকি ধূপ লগাইছে চাদৰ মেখেলা খুলিলোঁ চাহ খাবলৈ লৈছোঁ ইমান ঠাণ্ডা একদম মানে হেৰেঙা চাহ একদম ভৰি চৰি কঁপি গৈছে ইমান ঠাণ্ডা লাগিছে আজি মা আমাৰ চাদৰ মেখেলা পিন্ধি আছে এতিয়া আমি জেঠাই ঘৰলৈ যাম ইমান ঠাণ্ডা লাগিছে ইমানেই যোৱা নাই আৰু এতিয়া দিনত পিঠা খাই খাই একদম পেটটো ফুলি গৈছে এতিয়া চাহ খাবই মন যোৱা নাছিলে মই সুধা চাই আহিছোঁ জলদি খাই জেঠাই ঘৰ পৰা আহোঁগৈ ঠাণ্ডাটো ইমান পৰিছে জেঠাই ঘৰলৈ যাওঁ আপোনালোকক আকৌ লগ পাম নতুন এটা ব্লগ লৈ চাই থাকিব আৰু মোৰ ব্লগ চাই যদি ভাল পাইছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ